অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত হ'ব শপত গ্ৰহণ। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাতো মাতৃ দিৱস উদযাপন। ডিফু ইমানুৱেল ব্যাপ্টিষ্ট গীৰ্জাতো উলহ মালহেৰে পালন মাতৃ দিৱস। খহি পৰিল দি উফিং মাছলাই সমষ্টিৰ 10 কোটি টকীয়া ইনডোৰ ষ্টেডিয়ামৰ বাউণ্ডাৰী ৱাল। হাতেৰে অনায়াসে এৰুৱাই দিব পাৰে চিমেণ্টৰ প্ৰলেপ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অৱশেষত অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত হ'ব মুখ্যমন্ত্ৰী সহিত নতুন বিধায়িনী দলৰ আনুষ্ঠানিক শপত গ্ৰহণ। যোৱা 2 মে'ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতো প্ৰায় এসপ্তাহ ধৰি চৰকাৰ গঠন কৰিব নোৱাৰা বিজেপি দলৰ অৱশেষত গঠন হ'ব নতুন চৰকাৰ। শপত গ্ৰহণ হ'ব শংকৰদেৱ কলাক্ষেত্ৰত। সম্পূৰ্ণ কোভিড প্ৰটোকল পালন কৰি আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত আনুষ্ঠানিক শপত ল'ব নতুন বিধায়িনী দলে। আনহাতে দিল্লীত যোৱা 8 মে'ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা JP নাড্ডাৰ নেতৃত্বত দীঘলীয়া আলোচনা বিলোচনাতো অসমৰ মুখ্যমন্ত্ৰী আচলতে কাক দিয়া যাব সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে। তাৰ পিছত 9 মে'ত দিছপুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ইতিমধ্যে সদ্য প্ৰাক্তন সৰ্বানন্দ সোণোৱালে ৰাজ্যপাল জগদীশ মুখীৰ হাতত অৰ্পণ কৰিলে মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট নিউজ। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ ডিফুস্থিত ছেক্স' লাংছো ইমানুৱেল ব্যাপ্টিষ্ট গীৰ্জাতো উলহ মালহেৰে উদযাপন বিশ্ব মাতৃ দিৱস। মাতৃৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডত মানৱকুল বৰ্তি আছে। গৰ্ভধাৰণৰ পৰা জন্ম দিয়াৰ লগতে তুলি তালি ডাঙৰ দীঘল কৰাৰ পৰা পূৰ্ণাংগ মানুহ হোৱাৰ বাবে উপযুক্ত আচাৰ ব্যৱহাৰ আৰু শিক্ষা দিয়ালৈকে মাতৃৰ ভূমিকা সৰ্বাধিক। এনে মহান ব্যক্তিত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়ে আজিৰ দিনটোত সমগ্ৰ বিশ্বই মাতৃ দিৱস পালন কৰি আহিছে। বিগত যোৱা 1908 চনৰ পৰা ডিফু ইমানুৱেল গীৰ্জাটো ডেকন বিপুল টিমুঙৰ পুৰোহিতত অনুষ্ঠিত হয় এক সভা। বেষ্টৰ EBC গাংবুঢ়া ৰংহাঙৰ সৌজন্যত বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত স্থানীয় ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। Ini lake payerni pay upon aman payerni ini second Sunday May every second Sunday of May lake payerni senile tumka monal monali pensame so payerni pay to aman people ni pensi paso aja be pay women labake jume pay ke tum nikle ka pay to on ke ande ave nasi pay pe ne yok si le dum ka do beta plan lo pasi pay pan aman pi se hala bang so pay pan aman pi si nasi ni ana amen pe ne jiru apen ke pay la ke anu tir ko din ta pay do la ke ni devet ko ni ta de pai do ni pai do so pai do so to beta pai do so pay pan aman pi ko si hala bang so pay man pasi pi ni ir thia da sa ana jarvis ni joksi ir thia da pair ni pi ni ko nasi America la pe ke India lo me pi ni ani so pair ni ko la so pair ni ko ta man ko si নিউজ ডেস্ক ৰিপৰ্ট নিউজ।
খহি পৰিল আমৰি পৰিষদ সমষ্টিৰ 10 কোটি টকীয়া ইনডোৰ ষ্টেডিয়ামৰ বাউণ্ডাৰী ৱাল উঠি অহা যুৱক যুৱতীক খেলৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে নিৰ্মাণ কৰা এই ইনডোৰ ষ্টেডিয়ামখন বাস্তৱত কিমান দিন যাব এক প্ৰকাৰ সন্দেহজনক প্ৰতীয়মান হৈছে পশ্চিম কাৰ্বি আংলঙৰ চিকদাম খা উমচুৱাইত নিৰ্মাণ কৰা হৈছে ইনডোৰ ষ্টেডিয়াম 10 কোটি টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন নিৰ্মাণত অধিক মুনাফা লাভৰ বাবে ঠিকাদাৰ বলিন দাস আৰু প্ৰণৱ দাই নিকৃষ্ট সামগ্ৰী প্ৰয়োগ কৰাৰ অভিযোগ উঠিছে আনহাতে হাতেৰে খুচৰি দিলে অনায়াসে এৰুৱাই যায় চিমেণ্টৰ উপৰি ভাত হয় বাহিৰত ৰং চং ভিতৰত কোৱা ভাতৰি ৰং সানি বাহিৰৰখিনি সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিলেও অতি নিকৃষ্ট সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্বল গাঁথনিয়ে শীঘ্ৰে ভাঙি চুৰমাৰ হোৱাৰ আশংকা নিৰ্মাণ কাৰ্য চলি থাকোঁতে কামৰ নমুনাসমূহ স্বায়ত্ব পৰিষদৰ ফালৰ পৰা ঠিকমতে পৰিদৰ্শন নকৰাৰ বাবে এনে হোৱা বুলি দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে বিৰাটনীৰ ৰিপৰ্ট কাপ নিউজ সময় শ্ৰেষ্ঠ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin ta nangna igar koi bong manai wangsarak thane pokchukor ong ko pipolo bong pipolote igar koi ni pokchukor elo timen men do banang nam bidam thani chicha kon elo ajo porto loke bong pharmacy jingkira po bunan ke dam lang lang no hi ki long bang puji mini pokchokor do wai nang pidun tha lada ka tok 24/7 open pu zero anteng puduman nangli tum ajat apor lapen ajat arni lewang sitame nili tum alon medical store ke 24/7 ingpu ponlo lahen lo alon medical store ejeng si karbiang bongpen kang pucheng pharmacy labang so pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji Lati Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humrig non. Anso se kachini jiaphan abiar kipya number along humrig tame. বৃহৎ পিছত পুনৰ বাতৰি মজিয়াত সুমিলা ৰংহাংপি হত্যাৰ প্ৰতিবাদ এতিয়া অব্যাহত আছে কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত ডকমগাৰ কোৰ্ণা সিংনাৰ গাঁৱতো মমবাতি জ্বলাই সুমিলাৰ আত্মাৰ সৎগতি প্ৰাৰ্থনা কৰাৰ লগতে অমানৱীয় হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰে সুমিলা ৰংহাংপিৰ হত্যাৰ ন্যায় বিচাৰো দোষীক ফাঁচি দিয়ক বুলি লিখা প্লেকাৰ্ড হাতে হাতে লৈ নিৰীহ সুমিলাৰ অমানৱীয় হত্যাৰ প্ৰতিবাদ কৰে কিশোৰী সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ সৈতে জড়িত দোষী ব্যক্তিক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি বিহি পুনৰ এনে অমানৱীয় কাৰ্য সংঘটিত কৰিব বিচৰাসকলক উচিত শিক্ষা প্ৰদান কৰিব লাগে বুলি কয় গাঁওবাসীয়ে উল্লেখ্য এই অনুষ্ঠানত কোৰ্ণা গাঁৱৰ যুৱক যুৱতীৰ লগতে গাঁৱৰ গাঁওবুঢ়া তথা জ্যেষ্ঠ ব্যক্তিসকলে উপস্থিত থাকে alangli sumila rong hangpi aphan arta ave pinpen kacolang rem abang phu banghini aphan prabjin pen kokthat pivek nangji athema kiduk kelak arab ili tum karbi khaya tum ke kiduk inglong arlok kedo akar biatum kiduk kelak ajoyne kiduk dat ajoyne kapat hekji pura loka pacharli dunji pu ke chubidun alangli tum pathek paminang ja podlo alang li tum phan kapathek ji kali lo school padun kali si alang li phan kacolang rem pen kachenek ka holo pen alang li phan apran armut det lo me kai chok si গোটেই ৰাইজ মিলি আজি ইয়াত ডকমুখা
কৰোণা গাঁৱত আমি কণ্ডোলেন্স কৰিছোঁ আজি আৰু এই সকলো কাৰ্য কৰা দুষ্কৃতিকাৰীক শাস্তি আমি বিচাৰিছোঁ আমি ন্যায় বিচাৰিছোঁ দীপশিখা শইকীয়া আৰু আমাৰ সুমিলা ৰংহাংপিৰ সকলোৱে আমি আজি ইয়াত সমবেত হৈছোঁ আৰু আমি বিচাৰোঁ সেই কৃতিকাৰীক ধৰি যথা ব্যৱস্থা শাস্তি ন্যায়ভাৱে সিহঁতক শাস্তি দিব লাগিব বুলি আমি চিনাৰ গাঁও ৰাইজে আমি শাস্তি দিব বুলি আমি আশা ৰাখিছোঁ লাংখিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ মহামাৰী কোভিডৰ বিভীষিকাই দেশৰ লগতে ৰাজ্যৰ ভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে বেচৰকাৰী সংগঠন হেল্থ এঞ্জেলে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ ডংকামকাম বজাৰ এলেকাত ৰূপায়ণ কৰে চাফাই অভিযান কাৰ্যসূচী গেলা পচা আৱৰ্জনাৰ দমে সমগ্ৰ টংকামকাম নগৰ পুতি গন্ধময় পৰিস্থিতি সকলোৱে লক্ষ্য কৰিলেও নগৰ পৰিচালনাৰ দায়িত্বত থকা টংকামকাম পৌৰসভাই দেখিও চকুমুদাৰ কুলিৰ ভাও দি আহিছিল এনে পৰিৱেশিতত এই গোটেই লেতেৰা তথা অস্বাস্থ্যকৰ পৰিৱেশ সহ্য কৰিব নোৱাৰি বেচৰকাৰী সংগঠনৰ কৰ্মকৰ্তাই ল'লে এক পদক্ষেপ কৰ্মকৰ্তাসকলে হাতে হাতে ঝাৰু লৈ ঘৰৰ পৰা ওলাই আহি আজি পুৱা প্ৰায় 5 বজাৰ পৰা চাফাই কাম আৰম্ভ কৰে লগতে চহৰখনৰ অপ্ৰয়োজনীয়ভাৱে বাঢ়ি অহা গছৰ ডালসমূহো কাটি মুকলি কৰে একাংশ কৰ্মকৰ্তাই কৰ্মকৰ্তাসকলৰ এই কাৰ্যত ভূয়সী প্ৰশংসা কৰে স্থানীয় ৰাইজে ডংকামকামৰ পৰা কেলভিন তাৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ